কৃষ্ণ আজি পৰম শ্ৰদ্ধা অসমবাসী ৰাইজলৈ আজি সেৱা আগবঢ়াইছোঁ। কৃষ্ণৰ দুই এষাৰ কথা পাতিবলৈ আমি চৰ্চা কৰিছোঁ। তাতে ইয়াত আমাৰ ইমান জ্ঞান গৰিমাটো নাই, তথাপি আৰু আমি অসমখনলৈ যিমান আমাৰ চাহ জনগোষ্ঠী বগানৰ আছে, আমিও বগানৰ এজন হৈ কিছুমান কথা বতৰা চৰ্চালৈ দুআষাৰ বগান প্ৰাথমিকলৈ আমি ক'বলৈ আগবাঢ়িছোঁ। যিকেইটা আমাৰ বগানৰ অসমখনত আছে, মৃত্যুৰ পাছত যিখন কাপোৰ কপন কাপোৰ দিয়া হয় মৃত্যুৰ পাছত, সেইখন কাপোৰ মৰিশালিৰ পৰা আকৌ একেখন কপন কাপোৰকেই ঘৰলৈ লৈ অনা হয়। আমি তেনেকৈ প্ৰায় জেগাত চাওঁ, কিন্তু আমাক ইমানেই দুৰ্ভাগ্য বেয়া লাগে যে গীতা শাস্ত্ৰখনত কিবা এটা কোৱা আছে আৰু আমাৰ সমস্তই কিছুমান কৰ্মকেইটা বহুত ভুল ধাৰণা কৰিছে। আমি বহুত দুৰ্ভাগ্য, আমাৰ বহুতখিনি মনত দুখ লাগিছে যে আমাৰ এইখিনি যাতে আমি আগবঢ়াইছোঁ। শাস্ত্ৰখনত কোৱা আছে এখন কথা, যিখন কপন কাপোৰ মানুহ মৰি যোৱাৰ পাছতহে সেইখন দিয়া হয়, কিন্তু তাৰ পাছত যিখন চিতাত জুই লগাই দিয়া হয়, তাৰপিছত এইখন কপন কাপোৰ যদি পিন্ধি অহা হয়, আমাৰতো চেলেং কাপোৰ আছে না। আৰু অন্যান্য গাঁৱলীয়াবোৰত আজি হাজাৰ বছৰ আগৰ পৰা ধৰ্মটো পাইছে, অনেকখিনি ধৰ্ম আছে সিহঁতৰ, কিন্তু আমাৰ বগান সংগীত কিছুমান লোৱা নাই শৰণ ভজন বা কিছুমান কথা চৰ্চা নাজানে। সেইখিনি দুই এষাৰ আমি চালে আমাৰ নিজৰে মনটো দুৰ্ভাগ্য লাগে। যাতে আমি কওঁ, কপন কাপোৰ জেগাত যি 10 দিন মা দেউতাক প্ৰতিপালন কৰা হয়, তেখেতক অগ্নিমুখ লোৱা হয়, তেখেতে যাতে চেলেং কাপোৰ এটা পোৱায়, চেলেং কাপোৰটো যাতে পিন্ধিলে আমি নথৈ আনন্দিত হ'ব বুলি আমাৰ চাহজনৰ বগান ৰাইজকো আমি সেৱা ধৰিছোঁ। যাতে কপন কাপোৰটো লোৱাতকৈ যদি চেলেং কাপোৰটো লোৱা হয়, আমি বহুত আপোনালোকৰ কাৰণে আনন্দ হ'ম। আৰু যিমান পাৰিছোঁ আমি MA BA BCom পাছ বহুত আছে, ডক্টৰ ইঞ্জিনিয়াৰ আছে, কিন্তু ধৰ্মটো বহুত ডাঙৰ এটা গ্ৰন্থ হয়। স্বয়ং প্ৰহ্লাদেও এইখন ৰাখিব নোৱাৰিলে, তেওঁ বৈষ্ণৱ এটা হ'ল, কিন্তু ভকত হ'ব নোৱাৰিলে। ভকত এজনেই হ'ল, উদ্ধৱে হ'ল। অৰ্জুনকো কিছুমান কথা কৈছিলে, চালে বেৰে কোবাইছিলে, কিন্তু উদ্ধৱক পোনপটীয়াকৈ চিধা কথাটো কোৱা হ'ল যে ভাগৱত ধৰ্মৰ গুণ গৰিমাটো এনেকৈহে হয়। সেইকাৰণে আমি আমাৰ এতিয়া যিমানখিনি বগানৰ গোটেই অসমখনৰ কিছুমান জেগাততো ধৰ্মটো আছে, ইহঁতৰ গুণ গৰিমা অকণমান লৈ, কিছুমান জেগাত এতিয়াও আমি গীতা ভাগৱত পঢ়িবলৈ আমাৰ এতিয়া আৰু চিন্তা চৰ্চা কৰিবলগীয়া হৈছে। আৰু যি পাৰিছোঁ সেই ধৰ্মটো আমি, ধৰ্মৰ বাণী কৃষ্ণৰ কথা, আমিতো মহা অধম, তথাপিও আপোনালোকৰ চৰণত দুই এষাৰ ক'বলৈ আগবাঢ়িছোঁ। যাতে আমি কেনেধৰণে অসমখনত এই ভগৱন্তৰ কৃষ্ণৰ বাণী যেনেকৈ বিলাইছিলে, আমাৰতো বিলাবলৈ কোনো যোগ্যও নহয় আৰু আমি নোৱাৰোঁ ইমানখিনি, কিন্তু অসমবাসী বগান ৰাজ্যলৈ আমি অনুৰোধ জনাইছোঁ যাতে আমাক
এইখিনি অকণমান আপোনালোকে চাই মেলি আগবঢ়াই নিব বুলি, আৰু যিমানখিনি পাৰিম আপোনালোকে যদি আগবঢ়াই নিনিব আমাক কোনে নিব। দিনে ৰাতিয়ে আমি অকল কীৰ্তন ভাগৱতৰ কথা আগবঢ়াইছোঁ, যাতে সকলোৱে নিজৰ সমনীয়াটোক কেনেকৈ কথা পাতিব লাগে, বৃদ্ধজনক কেনেকৈ কথা পাতিব লাগে, এটা শিশুক কেনেকৈ কথা পাতিব লাগে, এইটোৰ বিষয়তো আমি দুই এষাৰ ভিডিঅ' আগবঢ়াইছোঁ। কিন্তু ইয়াত আমি যিমান পাৰিম চেষ্টা কৰিম অসমখনত যি আমাৰ বাগান প্ৰাথমিকৰ যিবোৰ শৰণ ভজন লোৱা যদিও নাই, কিছুমান আমাৰ এতিয়া ল'বলগীয়া আৰু বাধ্যতামূলক হৈছে। নহ'লে আমি অসমখনত বাগান ৰাইজে আমি কেনেকৈ আগবাঢ়িম। কাৰণ বহুতে MA BA পাছ কৰিলেও গীতা ভাগৱতৰ কথা বহুত, গ্ৰন্থখন বহুত কঠিন আছে, সেইখন সহজত আমি ল'বলৈ আমাৰ সাধ্য নাই আৰু আমি নিজেও পৰা নাই। তথাপি আৰু অসমখনলৈ আমি কেনেকৈ বিলাম বুলি আপোনালোকৰ চৰণত আমি দাসৰ দাগ কৰি আপোনালোকক কোটি কোটিবাৰ সেৱা ধৰিছোঁ। যদি ইয়াত ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ চৰণত অসমবাসীলৈ আমি সেৱাহে ধৰিছোঁ। কৃষ্ণ হৰি, অ ৰাম কৃষ্ণ।